আজি এপইণ্টমেণ্ট অনুষ্ঠানত মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা। আমি অসমক অসম কৰিম। এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো, অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। আমি অসমক অসম কৰিম। এইবাৰ 1.5 লাখ পিতৃ মাতৃয়ে হাঁহিছে, অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃয়ে হাঁহিব। আমি সেইখন অসম নিৰ্মাণৰ বাবে নিজক আমি উৎসৰ্গা কৰিম। প্ৰক্ৰিয়াটো কিমান টান আপোনালোকে বুজি নাপাব। বহুতে বুজি নাপায়, কয় মেৰিটত পালো, মেৰিটতে পাইছে। মই ফেচবুকত ক'লো 6ত ৰিজাল্ট দিব। শিক্ষামন্ত্ৰীয়ে মোক ক'লে 6ত নিদিওঁ। মই কিয় নিদিয়ে? মইতো কৈ দিলো, বোলে নহয় 7ত ৰিজাল্ট দিম, যদি মাজত 2 দিন গেপ থাকে ক'ৰ পৰা কি অৰ্ডাৰ আহি যায় ঠিক নাই। গতিকে 7ত ৰিজাল্ট দিম আৰু 9ত এপইণ্টমেণ্ট দিম। মই ক'লো আজি এয়াৰ শ্ব' আছে, অসমত কেতিয়াও আগতে ইমান ডাঙৰ এয়াৰ শ্ব' অহা নাই, 10 তাৰিখে দিওঁ। বোলে নহয়, ৰাতি যেইটাতে বাজক আজিয়ে দি দিম। আৰু শিক্ষকসকলে কালিয়ে জইন কৰি দিব, ৰাতিপুৱাই কাম চেছ। পুনৰ আকৌ 1.5 লাখ চাকৰি, মুখ্যমন্ত্ৰীয়ে 3 লাখ চাকৰি দিম বুলি কৈছে, অহা বছৰকে 3 লাখ। তাৰ পাছতে সেইটো থাকিলে, ইয়াৰ পাছতে আহিলে যিদিনাখনি আপোনালোকে এপইণ্টমেণ্ট পাব তাৰ পাছদিনাখনি জইন কৰিব লাগিব, অসম পুলিচৰ হ'লেও।